गोजोनथाव खौरां अदालगुरि ब्लकनि सिङाव गासै 9,959 PMAYG न' फैदों। सोरबाफोर PMAYG नि न'नि टिका मावनानै रां खामायनो सानदों नामा? जुदि सानदोंब्ला बे साननायखौ गार, नङाब्ला नोंथाङा न' गोजानि आलासि जानो हागौ। PMAYG न'खौ रावबो टिकादारनि नोजोरजों मावनो मोननाय नङा। अदालगुरि ब्लक जौगाथायनि सिङाव गिबि खेब गासै गं 9,959 PMAYG न' फैनाया ओनसोलनि रायजोफोरनि थाखाय जोबोरैनो गोजोनथाव खौरां। दिनै अदालगुरि ब्लकनि सिङाव थानाय सनाय BCDCनि निज सनाय गामियाव PMAYG न' बानायनायनि गिबि बेखेवजेननानै होयो बिटिआरनि लेङाइ गाहाय मावफुं सोद्रोमा मुस्रि गबिन्द चन्द्र बसुमतारी बिथांजों लोगोसे अदालगुरि ब्लकनि BDO बिथांमोनहा। बे बेखेवनाय हाबाफारिनि गेजेरजों गबिन्द चन्द्र बसुमतारी बिथाङा बुङो बे स्किमनि गेजेरजों गोबां जौगाथाय जागोन आरो न' गैजायै जेंनाया जोबगोन होनना आरो बे न'खौ रावबो टिकादारनि नोजोरजों मावनो नाङा मानोना बियो 2011 मायथाइनिनो स्टिमेट, बेखायनो बै समनि मुङा आरो दानि मुङारि बेसेनजों गोरोबा। जुदि सोरबा लाब जानानै मावनो नाजायोब्ला न'आ मोजां जाफुंसारनाय नङा आरो जौगाथाया फैनाय नङा। जुदि सोरबाफोर बिदि खालामनो नाजायोब्ला बिनि सायाव गोख्रों राहा लानाय जागोन आरो बेखौ जेल जाहोगोन होनना बिटिआरनि लेङाइ गाहाय मावफुं सोद्रोमा मुस्रि गबिन्द चन्द्र बसुमतारी बिथाङा बुङो। বাচ্চা হাউচ আচলতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰে এটা অংশ হয়, কিন্তু ইয়াক অসম আৰু মণিপুৰত বাচ্চা হাউচ বুলি প্ৰদৰ্শন কৰিছে। ঘৰ কিছু আগৰ যিটো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ তাৰ লগত অলপ পাৰ্থক্য আছে। পাৰ্থক্য হ'ল আগতে গোটেই প্লাষ্টাৰ কৰা হৈছে ৱালখিনি, এতিয়া কিন্তু প্লাষ্টাৰ কৰা নহ'ব, 3 ইঞ্চি ৱাল হ'ব, কিন্তু প্লাষ্টাৰ নকৰিব। কিন্তু বাকী জোখটো প্ৰায় একেই, অলপমান ডিফাৰেঞ্চ আছে, হয়তো 1-2 ইঞ্চি এনেকৈ ডিফাৰেঞ্চ আছে এৰিয়াখিনি। যিয়ে নহওক আমাৰ ওদালগুৰি ব্লকৰ আণ্ডাৰত 9,000খন ঘৰ অহা বুলি আমাৰ খণ্ড উন্নয়ন বিষয়া ডাঙৰীয়াই জনাইছে আৰু 9,000খন ঘৰ বনোৱাটো এটা ডাঙৰ বেপাৰ হয়, প্ৰায় 150 কোটি টকাৰ কাম। আৰু আমি বিশেষকৈ ভাৰত চৰকাৰক ধন্যবাদ দিছোঁ যে আমাৰ এই ব্লকৰ আণ্ডাৰত যিখিনি দুখীয়া ৰাইজ সকলোকে গৃহহীনবিলাকক যিসকলৰ ঘৰ নাই তেওঁলোকক ঘৰ দিয়াৰ যিটো ব্যৱস্থা কৰিছে তাৰ কাৰণে তেওঁক ধন্যবাদ দিছোঁ। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিছোঁ। তেওঁৰ চৰকাৰৰ সময়ত অন্ততঃ যিখিনি প্ৰচেষ্টা লৈছে সেইখিনি যদি আমি ভালকৈ সম্পন্ন কৰিব পাৰোঁ তেতিয়াহ'লে গোটেই ভাৰততেই গৃহহীন কোনো নাথাকিব। আজি এই আঁচনিৰে আমি ওদালগুৰি খণ্ড উন্নয়ন বিষয়াৰ নেতৃত্বৰ লগতে এই অঞ্চলটোৰ সোণাইগাঁও BCDC আণ্ডাৰত শুভাৰম্ভণ কৰিছোঁ। আগতে ঘৰ হৈ আছে, কিন্তু এটা আগৰ পুৰণি আঁচনি মতে হৈছিলে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ, কিন্তু কাচ্চা হাউচ হিচাপে আজিয়ে আমি আৰম্ভ কৰিছোঁ। সোণাইগাঁও অঞ্চল এই BCDC আণ্ডাৰত 218খন ঘৰ দিয়া হৈছে আৰু এটা সৰু এৰিয়াত 200খন ঘৰ পোৱা মামুলি নহয়। সেইকাৰণে আমি চৰকাৰক ধন্যবাদ দিছোঁ আৰু বিশেষকৈ এই ঘৰ নিৰ্মাণ খুব সতৰ্কতাৰে কৰিব লাগিব, কাৰণ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৱাৰ্ণিং দিছে, বাৰে বাৰে মিডিয়াৰ যোগেদি সতৰ্ক কৰি দিছে যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যিকোনো ঘৰ যাতে কৰাপশ্যন নহয়, আৰু যদি কোনোবাই কৰাপশ্যন কৰে ঘৰ যদি অসম্পূৰ্ণ হৈ থাকে তেতিয়াহ'লে যিজন জড়িত হ'ব তেওঁ চিধা জেলত যাব লাগিব। কথাখিনি বাৰে বাৰে সকীয়াই আছে। আৰু সেইকাৰণে আমাৰ এই BCDC আণ্ডাৰত যিজন চেয়াৰমেন আছে আৰু ইয়াত ঘৰ সম্পূৰ্ণ কৰিবৰ কাৰণে এটা নিৰ্মাণ কমিটি বনাই লোৱা হৈছে প্ৰতিখন গাঁৱতে, য'ত আমাৰ মাননীয় খণ্ড উন্নয়ন বিষয়া ডাঙৰীয়া থাকিব, BCDC চেয়াৰমেন থাকিব, গাঁৱৰ মুৰব্বীসকল থাকিব, গাঁওবুঢ়াজন থাকিব, আমাৰ এৰিয়াৰ আউটপোষ্ট বা থানাৰ ইনচাৰ্জজন থাকিব, আমাৰ EM থাকিব, MCLA থাকিব। এই গোটেইখিনিক লৈ এটা কমিটি গঠন কৰা হৈছে। আৰু এই কমিটিতে মাজে সময়ে ঘৰ নিৰ্মাণ কেনেকৈ চলিছে, ঠিকমতে চলিছে নাই নিৰীক্ষণ কৰিব, আহি পেলাই চাব আৰু তেনেকৈ চোৱা চিতা কৰাৰ জৰিয়তে ঘৰখিনি আমি সম্পূৰ্ণ কৰিবৰ কাৰণে প্ৰচেষ্টা চলাইছোঁ। আমি আশা কৰোঁ আমাৰ ঘৰবিলাক সম্পূৰ্ণ হ'ব আৰু যিসকল গৃহহীন লোক ঘৰ পাবৰ কাৰণে বৰ্তমান প্ৰস্তুতি হৈ আছে মানসিকভাৱে, তেওঁলোকে সহযোগ কৰিব আৰু ঘৰ যাতে সম্পূৰ্ণ হয়, যাতে কোনো আধাৰুৱা হৈ নাথাকে, এই কথাখিনি আমি চিন্তা চৰ্চা কৰি কামখিনি কৰিম। লগতে আমাৰ য'ত য'ত ঘৰ হ'ব সেই অঞ্চলত থকা আমাৰ পাৰ্টীৰ কৰ্মীসকলৰ বহুতে ঠিকা হিচাপে কৰিবলৈ চেষ্টা কৰি থকা দেখা গৈছে, কিন্তু ঠিকা কৰিলে ঘৰ সম্পূৰ্ণ নহ'ব। আৰু সেইকাৰণে তেখেতসকলক মোৰ অনুৰোধ
আজি আপোনালোকৰ জৰিয়তে যে যাতে কোনেও ঠিকা হিচাপে এইটো কাম কৰিবলৈ আগবাঢ়ি নাহে কাৰণ ঠিকা কৰিব লাগিলে তেওঁ নাই বুলি ক'লে 20,000 25,000 প্ৰফিট কৰিব লাগিব আৰু 20,000 25,000 প্ৰফিট কৰিলে ঘৰটো আধৰুৱা হৈ থাকিব কাৰণ 2011 চনৰে এষ্টিমেট হয় তেতিয়াৰ এষ্টিমেট বস্তুৰ দাম এতিয়াৰ লগত নিমিলে বহুত ডিফাৰেঞ্চ হয় সেইকাৰণে আজিৰ ৰেটত তেতিয়াৰ এষ্টিমেটৰ লগত কাম সম্পন্ন কৰাটো সম্ভৱপৰ নহয় আৰু সেইকাৰণে যেনি তেনি এক পইচাও হেৰফেৰ নকৰাকৈ ঘৰটোৰ কাম কৰিলে ঘৰ কমপ্লিট হ'ব কোনো ঘৰ যিসকলে পাইছে তেওঁলোকে যাতে ঘৰৰ পৰা বঞ্চিত নহয় কথাখিনি মনত ৰাখি আমি সকলোৱে লাগি যাওঁ হাউচ বুলি ঠিক নহয় এইটো আগৰ আমাৰ যিটো প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ সেইটোৱে এইটো আমাৰ ছাৰে কোৱাৰ দৰে অসম আৰু ত্ৰিপুৰাৰ কাৰণে আমাৰ অকণমান সংখ্যাটো বেলেগ কৰিলে যোৱা বৰ্ষৰ পৰা সেইকাৰণে আমাৰ এইটো অকণমান কাটছা হাউচ বুলি এটা আমাক নামাকৰণ কৰা হৈছিলে কিন্তু এইটো প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণে আমাৰ এনেকুৱা হৈছে আমাৰ ভাল খবৰ যে আমাৰ ওদালগুৰি উন্নয়ন খণ্ডত প্ৰায় 9,959টা ঘৰ আমাৰ নামত টাৰ্গেট আমাৰ আহিছে আৰু তাৰ ভিতৰত আমাৰ এইবাৰ আমি 7,120টা ঘৰ পাম আমি 7,120টা ঘৰ মানে যথেষ্ট ঘৰ কাৰণ আমাৰ যোৱা 3-4 বছৰত আমি 3,000মান ঘৰহে পাইছিলোঁ এতিয়া এবছৰতে আমি 7,120টা ঘৰ বহুত ডাঙৰ টাৰ্গেট এটা আমাৰ কাৰণে চেলেঞ্জ আমি সেই হিচাপে আমি পদ্ধতি অৱলম্বন কৰিছোঁ প্ৰতিটো ৰেভিনিউ ৱাৰ্ডত আমি একোটা টিম গঠন কৰি দিছোঁ ইয়াত আমাৰ মাননীয় বিধায়কসকল MCLসকল EM আমাৰ ইয়াৰ যিজন পৰিদৰ্শক থাকিব বা আমাৰ আউটপোষ্টৰ যিজন ইনচাৰ্জ থাকিব তেখেত আমাৰ অফিচৰ নোডেল অফিচাৰ এজন থাকিব GPCজন ইঞ্জিনিয়াৰজন মই নিজেই থাকিম আৰু আমাৰ ব্লক চেয়াৰমেন বা আমাৰ গাঁও প্ৰধান চব ইয়াতে থাকিব প্ৰত্যেকে মনিটৰ কৰিব ঘৰটো আমি মানে অতি সতৰ্কতাৰে আগবাঢ়িব লাগিব ডাঙৰ চেলেঞ্জ আমাৰ কাৰণে এইটো এটা ঘৰখিনি কমপ্লিট কৰি দিয়ে আমাৰ মাত্ৰ 6 মাহ সময় দিছে নিৰ্দেশ দিছে 6 মাহ সময় দিছে 6 মাহৰ ভিতৰত আমি ঘৰখিনি কমপ্লিট কৰিব লাগিব আমি প্ৰতিটো এইটো এটা ভাল হৈছে যে আমাৰ প্ৰতিটো ৱাৰ্ডতে যিহেতু এটা কমিটি থাকিব আমাৰ কোনোবা নহয় কোনোবাই ঘৰটো মনিটৰ কৰি থাকিব আৰু এটা কথা আপোনালোকক কওঁ যিহেতু আমাৰ যিসকল বেনিফিচিয়াৰী আমি পাওঁ তেখেতসকল সমাজৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোক তেখেতসকলে কিছু ক্ষেত্ৰত অনভিজ্ঞ হৈ থাকে আমাৰ কৰ্তব্য হ'ব আমি যে মই এইটো আপোনালোকৰ জৰিয়তে অনুৰোধ জনাওঁ যে আমাৰ যিসকল মনিটৰ কমিটিত থাকিব তেখেতসকলে যিজন বেনিফিচিয়াৰী তেখেতসকলক মানে অৱগত কৰায় আমাৰ সেইটো উদ্দেশ্য আমি প্ৰতিটো ঘৰতে যোৱাৰ ব্যৱস্থাটো কৰিম যাতে প্ৰতিটো বেনিফিচিয়াৰী তেওঁলোকে জানে যে ঘৰটোৰ দীঘল পুতলটো কিমান কেনেকৈ ৰ'দ দিব লাগিব কোনটো হেৰি হ'ব মানে ফ্ল'ৰটো কৰিব নে নকৰিব এইবিলাক গোটেই কথাখিনি তেখেতসকলক জনাম তেখেতসকলেও চাওক আমাৰ বেনিফিচিয়াৰীসকল প্ৰায় কামত যাবলগীয়া হয় দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোক গতিকে আমাৰ লোকসকলে ইয়াতে সহযোগিতা কৰিব কিন্তু এটা কথা ওলাই যে আমাৰ ইয়াতে ঠিকাদাৰ ব্যৱস্থা কিবা কিবি এইবিলাক ঠিকাদাৰ নহয় আমাৰ আগৰ সময়তো ঠিকাদাৰ নাছিলে এতিয়াও নাথাকিব বেনিফিচিয়াৰীজনৰ একাউণ্টতে পইচাটো সোমায় তেখেতসকলক মানে আমাৰ মানুহখিনিয়ে সহায় কৰে যেনে ধৰক চেয়াৰমেনজন আগতে আছিলে এতিয়াতো কমিটি থাকিব তেনেকুৱা ধৰণে আমি আগবাঢ়িম আৰু আমাৰ সময়ৰ ভিতৰতে আমি সম্পূৰ্ণ ঘৰটো কৰিবলৈ চেষ্টা কৰিম नोंथाङा सरखारि साख्रि नागिरदोंना नोंथांनि थाखाय मोनसे गोजोनथाव खौरां नोंथांनि थाखाय दं एडुकेट पॉइंट जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरखारि साख्रिनि गुबुन गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन आरो गावनि आथिङाव गसंथानो हागोन बे एडुकेट पॉइन्टआव नोंथांमोना SCC बैंक PO बैंक क्लार्क बैंक SO UPC FSC डिफेन्स रेलवे स्टेट इन्सुरेन्स AAO ADO एसिस्टेन्टजों लोगोसे स्टेट लेभेल जब आरो माखासे सरखारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा बेयाव MBA आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन बेखौबो मिथिनांगोन दि बे एडुकेट पॉइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 इं मायथाइनि SCC GDनि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों बारा नङा गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन बे सोलोंसालिया क'क्राझार बरपेटा रड गलपारा आरो बङाइगावआवबो दं क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 70020261333 9101 536360 70020261333 9101536360